নমস্কাৰ ডক্টৰ স্মিতি ইউটিউব চেনেললৈ আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আগৰ ভিডিঅ'টোত আমি ডিপ্ৰেশ্যনৰ কথা পাতিছিলোঁ যে কেনেকৈ ডিপ্ৰেশ্যনে আমাৰ ওৰেল হেল্থ এণ্ড আমাৰ ফিজিকেল হেল্থক ডাইৰেক্টলি এফেক্ট কৰে। সেইকাৰণে কিবা যদি মানসিক স্থিতিত কোনোবাই যদি ভুগি আছে, কিবা ধৰণৰ যদি ষ্ট্ৰেছ, এনজাইটি, ডিপ্ৰেশ্যন কিবা যদি হৈ আছে, দেন ডেফিনেটলি সেইটো ইগন'ৰ নকৰিব আৰু আপোনালোকৰ লগৰে হওক বা মা দেউতা হওক, বন্ধু বান্ধৱী, দাদা ভাই ভণ্টি যাৰ লগত হওক কথা পাতক এণ্ড শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে সেই ষ্ট্ৰেছটো কমি যায় এণ্ড ডেফিনেটলি আমাৰ যিবোৰ বেমাৰ তাৰ কাৰণে হয় সেইবোৰো অট'মেটিকেলি কমি যায়। আজিৰ বিষয়টোত আমি কথা পাতিম যে ষ্ট্ৰেছৰ কাৰণে কি ধৰণৰ মুখৰ বেমাৰ হয়, তাৰ এটা বহুত কমন বেমাৰ এটা কথা আজি আমি পাতিম। তেনেহ'লে আহকচোন আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ওৰেল লাইকেন প্লেনাছ বুলি এটা বেমাৰ আছে, কিন্তু তাৰ আগতে আমি লাইকেন প্লেনাছ কি হয় সেইটো অলপ জানি লওঁ। লাইকেন প্লেনাছ এটা স্কিন ডিছঅৰ্ডাৰ হয়, যোনটো স্কিনত মানে ডাঠ ড্ৰাই স্কিন হৈ যায়, যোনটো এটা ক্ৰনিক বহুত মাহ ধৰি বা বছৰ দিন ধৰি বেমাৰটো থাকে। এইটোক অটোইমিউন ডিছঅৰ্ডাৰ বুলি কোৱা হয়। মানে আমাৰ নিজৰ বডিৰ যোনবোৰ এণ্টিবডিজ আছে সেইবোৰে আমাৰ বডিটোৰ চেলছবোৰক ডেমেজ কৰাৰ কাৰণে এইটোক অটোইমিউন ডিছঅৰ্ডাৰ বুলি কোৱা হয়। ষ্ট্ৰেছ হ'লে এই বেমাৰটো এগ্ৰেভেট হৈ যায় বা বাঢ়ি যায়। যেনেকৈ স্কিনত এই বেমাৰটো হয়, সেনেকৈ তাৰ মেনিফেষ্টেশ্যনছ বা তাৰে লক্ষণবোৰ আমাৰ মুখৰ ভিতৰতো দেখা হোৱা যায়। মই যিহেতুকে ডেণ্টিষ্ট হয় আৰু মই গোটেইখিনি মুখৰ ভিতৰতে ডিল কৰোঁ, মুখৰ ভিতৰৰ লগতে, তো সেইকাৰণে এইটো মোৰ বহুত ইম্পৰ্টেণ্ট বা মোৰ দায়িত্ব হয় যেন মই আপোনালোকক এই বেমাৰটোৰ বিষয়ে কথা কওঁ। যেতিয়া মুখৰ ভিতৰত এইটো দেখা যায় তেতিয়া বগা লাইন্স, হোৱাইট লাইন্স বা উইকম ষ্ট্ৰা, আমাৰ মেডিকেল টাৰ্ম হয় সেইটো উইকম ষ্ট্ৰা, সেইবোৰ বগা দেখা যায়। দুইফালে হয়, গালত বেছিকৈ হয়, এইটো আলুবোৰতো হ'ব পাৰে আৰু হ'লে বহুত জ্বলনপূৰক কৰে। কিছুমানৰ কিন্তু এই চিমটমেটিক হয়, মানে জ্বলনপূৰক নহয়, কিছুমানৰ চিমটমেটিক হ'লে বাৰ্ণিং চেনচেশ্যনটো দেখা পোৱা গৈছে। মাইকী মানুহৰ ক্ষেত্ৰত এইটো বহুত বেছিকৈ দেখা গৈছে কম্পেয়াৰ্ড টু মেন, কাৰণ মাইকী মানুহবোৰৰ ষ্ট্ৰেছটো বহুত বেছি হয়। ষ্টাডিজ আছে, ষ্টাডিজবোৰেই কৈছে, এইটো মই কোৱা নাই, এইটো ষ্টাডিজবোৰে কৈছে যে মাইকী মানুহৰ ষ্ট্ৰেছটো বহুত বেছি। সেইকাৰণে মাইকী মানুহবোৰে অকণমান সাৱধান হ'ব লাগে। নিজে আমি বেমাৰ কিছুমান মাতি লোৱা নিচিনা হয়। এইটো এতিয়া বহুত কমন। মই 14-15 ইয়াৰ্ছৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি 50, 55, 60 ইয়াৰ্ছলৈকে দেখিছোঁ। এনেকুৱা নহয় যে অকল মাইকী মানুহৰ হয়, মতা মানুহৰ ক্ষেত্ৰতো দেখিছোঁ, বয়সীয়াল লোকৰ ক্ষেত্ৰত মইতো দেখা পোৱা গৈছে। এতিয়া মেইন কথাটো হ'ল যে এই বেমাৰটো হ'লে আমি কাক দেখাম? বহুতে নাজানে, হয়তো কিছুমানে স্কিনৰ ডক্টৰৰ ওচৰতো গুচি যাব পাৰে, কিছুমানে জেনেৰেল ফিজিচিয়ানৰ ওচৰতো গুচি যাব পাৰে। যদি এনেকুৱা কিবা লক্ষণ হৈ আছে বা বেমাৰ হৈছে, দেন আপোনালোকে যদি ওচৰত ডেণ্টিষ্ট আছে, ডেণ্টিষ্টক দেখাওক, জেনেৰেল ডেণ্টিষ্টক। আৰু যদি ওৰেল মেডিচিন, এই বিষয়বোৰ ওৰেল মেডিচিন এণ্ড ৰেডিঅ'লজি এণ্ড ওৰেল চাৰ্জনবোৰৰ আণ্ডাৰত আহে। বেচিকেলি মেডিচিনৰ মানুহে, যেনেকৈ মই ওৰেল মেডিচিন এণ্ড ৰেডিঅ'লজিষ্ট হয়, মোৰ কামেই হ'ল যে মই এই বেমাৰবোৰৰ লগত ডিল কৰোঁ। সেইকাৰণে মেডিচিন বা ৰেডিঅ'লজিষ্টক আপোনালোকে কনচাল্ট কৰিব পাৰে, জেনেৰেল ডেণ্টিষ্ট বা চাৰ্জনক কনচাল্ট কৰিব, দেখুৱাব। কিন্তু দেখুৱাটো বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া ইয়াৰ মেলিগনেণ্ট পটেঞ্চিয়েল এটা আছে, মানে যেতিয়া ওৰেল লাইকেন প্লেনাছটো হয়, ইয়াৰ চান্স আছে যে এইটো কেঞ্চাৰত কনভাৰ্ট হৈ যায়। বহুত বেছি হাই পাৰ্চেণ্টেজ অফ চান্স নাই, কিন্তু অলপ পাৰ্চেণ্টেজ আছে। এতিয়া ইয়াৰ ট্ৰিটমেণ্ট আছেনে নাই? যদি এই চিমটমেটিক হয়, মানে যদি লক্ষণ নাথাকে বা জ্বলনপূৰণ হোৱা নাই, তেতিয়া বহুতে গমেই নাপায় যেনেকুৱা কিবা হৈ আছে, তেতিয়া ধৰাই নপৰে। এই চিমটমেটিক হ'লে ট্ৰিটমেণ্টৰ একো দৰকাৰ নপৰে, বাছ ষ্ট্ৰেছটো কম কৰিলে হ'ল। আৰু কাৰোবাৰ যদি লক্ষণ আছে তেনেহ'লে আমি ষ্টেৰইডছ, টপিকেল, মানে মলম, মুখৰ ভিতৰত লগোৱা মলম আমি দিওঁ, এণ্টি অক্সিডেণ্টছ, মাল্টিভাইটামিনছ, এইবোৰ আমি দি কিনে ট্ৰিটমেণ্টটো কৰোঁ। মোৰ স্পেচিয়েলিটি আণ্ডাৰত আহে, সেইকাৰণে মোৰ ৰেগুলাৰ হয় এইটো, মই এনেকুৱা পেচেণ্ট চাই থকা হয়। কাৰোবাৰ যদি এনেকুৱা কিবা প্ৰব্লেম হৈ আছে, দেন ভয় নকৰিব শ্বেয়াৰ কৰিবলৈ, মোৰ লগত শ্বেয়াৰ কৰক, মই হেল্প কৰিম আপোনালোকে। মোৰ ইমেইল আইডিটো মই দি দিছোঁ তলত ডিছক্ৰিপশ্যন বক্সত, তাতে মোক ইমেইল কৰিব পাৰিব। মোৰ ফেচবুক এণ্ড ইনষ্টাগ্ৰামতো মোৰ পেজ আছে, মোক ডাইৰেক্টলি আপোনালোকে মেছেজ কৰিব পাৰিব। ময়ে মেছেজবোৰ চাম, মই ৰিপ্লাই কৰিম, মই হেল্প কৰিম আপোনালোকক। কিন্তু যদি হৈ আছে, দেন ডেফিনেটলি এইবোৰ ইগন'ৰ নকৰিব, কাৰণ বহুত কম চান্স থাকিলেও কিন্তু চান্সটো আছে কেঞ্চাৰত কনভাৰ্ট হৈ যায়। দেন আমি নিজে জানিব যে আমি ভুল কিছুমান কৰিব নালাগে। মই এনেকুৱা ধৰণে
কিছুমান বেমাৰৰ কথা আপোনালোকৰ মাজলৈ লৈ আনো আপোনালোকক জনাবলৈ যে এনেকুৱা ধৰণৰো বেমাৰ কিছুমান আছে আমাৰ দাঁতৰ ৰুট কেনাল এক্সট্ৰেকশ্যন এইবোৰ ঠিক কিন্তু এনেকুৱা ধৰণৰ বেমাৰবোৰৰ কথা মই আপোনালোকৰ মাজত আহোঁ মোৰ ভিডিঅ'টো যদি পচন্দ হৈছে ভাল লাগিছে চাই তেন্তে ডেফিনেটলি শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱকৰ লগত চবেই গম পাব লাগে আমি নাজানো আমি নজনাকৈ কোনে বা এইটো বেমাৰত ভুগি আছে বা কাৰ বা এইটো দৰকাৰ হয় সেইকাৰণে আমি নাজানো সেইকাৰণে শ্বেয়াৰ কৰিব মোৰ আগৰ ভিডিঅ'ছবোৰৰ কাৰণে পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বেল আইকনটো প্ৰেছ কৰি দিব ন'টিফিকেশ্যনৰ কাৰণে ধন্যবাদ